কি বনাই আছো আজি কো Nobodian style fish fish curry. curry. Asutosh the favorite. Asutosh the favorite. ইপিনে নৱোদয় ষ্টাইল ফিছ কাৰী বুলি ক'লে যিসকলে নৱোদয়ত পঢ়িছে অকল সিহঁতেই বুজি পাব। তো গতিকে মই আপোনালোকক ভালদৰে বুজাই দিছোঁ। নৱোদয় ষ্টাইল ফিছ কাৰী মানে হৈছে আমি মানে নৱোদয়ত পঢ়িছিলোঁ আৰু তাত হোষ্টেলত থাকোঁতে ইমান ধুনীয়া এটা ফিছ কাৰী দিছিলে, খাই মানে খুবেই ভাল পাইছিলোঁ। প্ৰথম অৱস্থাত ভাল পোৱা নাছিলোঁ যিহেতু আমি ক্লাছ 6ৰ পৰা হোষ্টেলত আছিলোঁ আৰু গমেই পাই 6ৰ আগত কিমান খোৱা বোৱা প্ৰতি ইমান মানে চুজি হৈ থাকে সেইখিনি সময়ত মানুহখিনি, যেনেকৈ মই অকল আলু আৰু দালি ভাল পাইছিলোঁ খাই পেলাই। তো সেয়ে বহুত টাইম লাগিছে দেচোন এই চব্জিবিলাক ভাল পাবৰ কাৰণে, কিন্তু এটা সময়ত এনেকুৱা হৈ গৈছে যে মানে বহুত ভাল পাইছোঁ খাই পেলাই, বহুত ভাল লগা হৈ গৈছিলে। আৰু এই ফিছ কাৰীটোৰ বহুত ৰহস্যও আছে, কিছুমান ইণ্টাৰেষ্টিং ঘটনাও আছে। আৰু এই ফিছ কাৰীটোৰ যে এই ৰৌ মাছ দিয়ে একচুৱেলি, কিন্তু মোৰ ৰৌ মাছ নাই, সেয়ে মই এইটো পাঙাছ মাছ পাইছোঁ, এইটোৱে লৈছোঁ। আৰু ইয়াৰ যে মানে মাছৰ শেষৰ পিচটো মানে নেচৰ পিচটো সেইটো মানে বেছি ভাল পাইছিলে সকলে, আৰু সেইটো পিছো আজি মোৰ লগত নাই কিন্তু দেই। আৰু সেয়া হাজবেণ্ডে ফ্ৰাই কৰিব লৈছে। আজি দুজনেই মিলি পেলাই ভাবিছোঁ নৱোদয় ষ্টাইল ফিছ কাৰী বনাওঁ, যিহেতু খাই খুবেই ভাল পায় সকলে। আৰু চাগে এনেকুৱা কম মানুহে ভাল নোপোৱা আছে চাগে, যিসকলে ভাল পাইছিলে ক'ব দেই কমেণ্ট কৰি পেলাই প্লিজ। Nobodian style fish fish curry. Asutosh the favorite. Asutosh the favorite. তো কেৰাহী তেল দি দিওঁ, কেৰাহীখন গৰম হৈছে। বেছি ফ্ৰাই কৰিব নালাগে না? আৰু কোন বাইদেউসকল দাদাসকল কাৰ ফেভৰেট আছিলে জনাব দেই। ফুলকবি ফিছ কাৰী, ফুলকবি যে বনাই ইমান, প্ৰথমতেতো খাই ভাল পোৱা নাছিলোঁ, লাহে লাহে বহুত ভাল পোৱা হৈ গৈছিলোঁ। এতিয়া মানে আজি হঠাৎকৈ মনত পৰিল ফিছ আৰু ফুলকবি দেখি, ভাবিলোঁ কি দুজনেই মানে বনাওঁ আজি বুলি কেনে। আশুতোষ তাৰ ফেভৰেট। তেল গৰম হৈছে, এতিয়া দিছোঁ ইয়াতে কেইটামান জিৰা। পিঁয়াজ দিলোঁ, এইখিনি অকণমান ফ্ৰাই কৰি লওঁহি। আৰু এইপিনে হৈ গ'ল মাছ ফ্ৰাই কৰা, ফ্ৰাই কৰি দিলে। এই মাছটো মানে মোৰ ভয় লাগে ফ্ৰাই কৰিবৰ কাৰণে, মানে জ্বলিব পাৰে, কিন্তু মোৰ দেখাত বেয়া হ'লে মোক কোনে চাব। কি মাছ বুলি কয় এইটো? পাঙাছ। সুৰমাই। আমাৰ অসমীয়াত কি পাঙাছ ন? পাঙাছ বা কংকচ বা এইপিনে পিঁয়াজখিনি ফ্ৰাই হৈ গ'ল, এতিয়া ইয়াতে দিছোঁ আদা নহৰু জিৰা। আৰু এইপিনে আদা নহৰু জিৰা দি পেলাই ধুনীয়াকৈ এইখিনি ফ্ৰাই কৰি ল'লোহি। আৰু এতিয়া ইয়াতে দি দিম টমেটো, আৰু টমেটোখিনি দি পেলাইও এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। বেছিকৈ একদম গলি যোৱাকৈ ফ্ৰাই নকৰোঁ, যিহেতু তাত এনেকৈ গোটাকৈ পাইছিলোঁ টমেটো, তো আজি তেনেকৈ বনাব চেষ্টা কৰিছোঁ। আৰু এইপিনে ফুলকবি আৰু আলু দি দিছোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। ইয়াতে দি দিছোঁ হালধি, নিমখ, আৰু ধুনীয়াকৈ লৰাই দি দিছোঁ। এতিয়া ঢাকনিখন লগাই দি দিছোঁ, অকণমান লৰাই দিছোঁ। এয়া ফুলকবি আলুখিনি ধুনীয়াকৈ ফ্ৰাই হৈছেহি। আৰু এতিয়া দি দিম পানী দি পেলাই ইয়াতে দি দিছোঁ মাছ কেইপিচ, আৰু মাছ কেইপিচ দি পেলাই বাছ উতলাম, কাৰণ যিহেতু অলৰেডি ফুলকবি আলু এইবিলাক মোৰ বইল হৈ গৈছে। বাছ মাছখিনি দি পেলাই ধুনীয়াকৈ উতলালে হ'ল, তেতিয়ালৈকে মাছত চব্জিৰ ৰস সোমাই যাব আৰু মানে গ্ৰেভিটো ধুনীয়াকৈ মাছৰ ৰসবিলাক আহি যাব, তো খায়ো ভাল লাগিব। এইপিনে আলু ফুলকবি ধুনীয়াকৈ বইল হৈছেহি, আৰু এনেকৈ গোটাই পাইছিলোঁ খাবলৈ ভাল লাগে যিহেতু, আৰু অকণমান জুলীয়াকৈ ৰাখে। দেখিছে মোৰ কৈ একদম মানে খাব মন গৈছে, একদম লোভ লাগি গৈছে। সেই নৱোদয়ৰ ফিছ কাৰীটোৰ কথা মনত পৰিলে কেতিয়াবা মন যায় এনেকৈ বনাই খাবলৈ। আৰু এয়া ধুনীয়াকৈ অকণমান ৰেড চিলি পাউডাৰ দিছোঁ যাতে কালাৰটো ধুনীয়া হয় তাৰ কাৰণে।
আৰু এয়া চাওক আমাৰ ফিছ কাৰী বাছ 2 মিনিটমান ঢাকি দিছোঁ কাৰণ অকণমান জ্বলাটো আহক যাতে তাৰপিছত আমাৰ ফিছ কাৰী একদম ৰেডি হৈ যাবগৈ এয়া চাওক একদম ৰেডি হৈ গ'ল নৱদান ষ্টাইল ফিছ কাৰী কমেণ্ট কৰিব দেই আপোনালোকে আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নৱদানবিলাকক কেতিয়াবা সেই দিনবোৰ খুব বেছিকৈ মনত পৰে আপোনালোকৰ হয়নে নাই বাৰু জনাবচোন আৰু এইপিনে মোৰ ফিছ কাৰী ৰেডি হৈ গ'ল আৰু এয়া চাওক একদম নৱদান প্লেট লৈ লৈছোঁ দেই আৰু এইপিনে ভাত বাঢ়ি দিলোঁহি আৰু এয়া নৱদান ষ্টাইল ফিছ কাৰী আৰু এতিয়া বাছ ইয়াৰে ধুনীয়াকৈ বাছ টেষ্টি মজাটো লৈ লওঁ আৰু একদম সঁচাকৈ খুব বেছিকৈ মনত পৰিছে আজি সেইকাৰণে ভাবিছোঁ দুজনে বনাওঁ আৰু নৱদান কেনেকুৱা লাগিছে কওক মজা লাগিছে মহাৰা বুলি হস্তেল মনত পৰি গ'ল গোৱালপাৰা নৱোদয়ৰ টেম্পৰাৰী সাইট সঁচাকৈ দেই ইমান দাস খুৰা যে আমাৰ লেট দাস খুৰা বনাইছিলে সঁচাকৈ ইমান টেষ্টি বনাইছিলে তো মই আজি জাষ্ট ট্ৰাই কৰিছোঁ বনাবৰ কাৰণে